জুবিন দাই কেতিয়াবা EMI টেনশ্যন লয় নে আজি ঘৰ ভাড়া দিব লাগিব নাই মই লোনো লোৱা নাই লোনটো বিৰাট বেয়া বস্তু আৰু লোন আছে গাড়ী লোন আছে গাড়ী লোন আছে গাড়ী লোনটো বাৰু সেইটো আধা মাৰিয়ে দিলোঁ এবাৰ এখন গাড়ী ল'লে মই লোন ল'বই লাগিব এখন নহ'লে মোৰ দিগদাৰ হৈ যাব সেইকাৰণে উপায় নোপোৱাতহে মাৰাজু মোৰ মাৰাজৰ নহয় এতিয়া গাড়ী লোনটো বেলেগ কথা বাৰু সেইটো এটা প্ৰচিডিঅ'ৰ ভাবিলে এনেকুৱা লাগে ন জুবিন গাৰ্গে EMI টেনশ্যন লৈছে জুবিন গাৰ্গে ঘৰ ভাড়া টেনশ্যন লৈছে আমাৰ মানুহবিলাকৰ সেইটো টেনশ্যন নাই তেওঁ সেইবোৰ এনেও গম নাপায় ক'ত কি হৈছে তেওঁ এনেও এইবোৰ কথা একো ক'ব নোৱাৰে কিমান ইলেক্ট্ৰিচিটি বিল আহিছে কিমান কি হৈছে ষ্টুডিঅ'তে হওক ঘৰতে হওক তেওঁ সেইবোৰ একো নাজানে কেতিয়াও কোনেও তেওঁক ল'বলৈও নিদিয়ে আৰু মোৰ মোবাইলটোত গুগল পে'ও নাই একো নাই সেই আপত্তিটোৰ কথা মই ক'ব খুজিছিলোঁ বৰ আপত্তি কৰে সেই কথাটো যে জিপে এটা নিদিলি মোক ফোন পে' এটা নিদিলি তহঁতে মোক আমাক কয় তোমালোকে যে এনেকৈ টুৱাই পেলাই যে পইচাটো দিয়া মোৰ তাত স্কেন কৰে যে সেইবিলাকো নাই মোৰ এতিয়া বহুতে মানে মেছেজ দিয়ে যে দাদা মোৰ এনেকুৱা প্ৰব্লেম হৈছে মোক 10,000 টকা এটা লাগে বা 5,000 টকা এটা লাগে তেতিয়া মই দিব নোৱাৰোঁ মই আকৌ সিহঁতক ফোন কৰিব লাগিব কোনোবা এটাক সেইটো যে এই নাম্বাৰটো পঠাই দেচোন কাৰণেই দিয়া হোৱা নাই তোমাৰ গম পাইছানে বেছিকৈ বঢ়াই দিয়ে বঢ়া চিকিউৰিটি তেওঁ মাক ঢুকালে ঘৰত গৈছে আজি নাই